নমস্কাৰ বন্ধুসকল, লাইট সাউণ্ড চেণ্টাৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই ত্ৰিদীপ, আপোনালোকে চাই আছে লাইট সাউণ্ড চেণ্টাৰ। মই 300 ৱাৰ্ডৰ আহুজা স্পীকাৰ এখন আনবক্সিং আৰু ৰিভিউ কৰিব বিচাৰিছোঁ আপোনালোকৰ আগত। মই ক'ম বাৰু ইয়াৰ প্ৰাইজৰ কথা ভিডিঅ'ৰ মাজতে কৈ দিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চাওক। এখন আহুজাৰ বেছি দিন নাই হোৱা, মই আনিছোঁ, আনবক্সিং কৰিব লৈছোঁ আপোনালোকৰ আগত। চাই লওক, নিউ মডেল। এতিয়া আমি আনবক্সিঙলৈ আহিছোঁ। চব এয়া আহুজাটো বহুত জানেমান কোম্পানী, আহুজাৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিব পাৰে। এইখন আমাৰ স্পীকাৰ, মডেল নম্বৰ L15 MB 300 আহুজা, নিউ মডেল। চব আহুজা। আচ্ছা, বহুত ভাৰী আছে হো। খুৱাই দিছোঁ আপোনালোকক, মজা আছে। দেখাইছোঁ আপোনালোকক। টপ বনাবলৈ ইউজ কৰিবৰ কাৰণে বেছি ভাল। টপত চব একদম পূৰা মেচিন চিল আহুজা L15 MB 300 ৱাট ৰেমছ। মই টপ বনাবৰ কাৰণে বিচাৰিছোঁ, টপে লগাইছোঁ এক পেয়া। এখন ইউজাৰ মেনুৱেল দিছে আহুজা। প্ৰাইজৰ কথাটো মই কৈ দিছোঁ, ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ। প্ৰাইজ আপোনাৰ আছে 5,400 টকা। 5,400 টকা, GST প্লাছ কৰি 5,400। আজিলৈ সামৰি দিছোঁ ইয়াতে। মই নেক্সট আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ কম সময়ৰ ভিতৰতে, কম দিনৰ ভিতৰতে। যদি আমাৰ চেনেলত আপুনি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।